ৰাসৰ আনন্দৰ মাজতেই নলবাৰীত ভয়ংকৰ দুৰ্ঘটনা। দুটাকৈ দুৰ্ঘটনাত 5জন লোকৰ মৃত্যু হৈছে। বানেকুচি আৰু ঘগ্ৰাপাৰাত সংঘটিত হয় এই দুৰ্ঘটনা। বানেকুচিত সংঘটিত দুৰ্ঘটনাত নিহত হয় 4জন লোক, আনহাতে ঘগ্ৰাপাৰাত সংঘটিত দুৰ্ঘটনাত নিহত হয় 1জন লোক। দুয়োটা দুৰ্ঘটনাত আহত কেইবাজনকো হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে হাউলিৰ পৰা ৰাস চাই উভতি অহাৰ পথতে বানেকুচিত সংঘটিত হয় এক দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত ৰেলিঙত খুন্দা মৰাৰ ফলত সংঘটিত হোৱা এই দুৰ্ঘটনাত 2জন লোক থিতাতে নিহত হয়। চিকিৎসালয়ত মৃত্যু হয় আন 2জনৰ। নিহতসকল হ'ল জাহিদুল ৰহমান, অজিজ চহৰীয়া, ৰাহুল আলী আৰু প্ৰণৱ হালৈ। এই দুৰ্ঘটনাত আহতসকল হ'ল অভিজিত, সীমান্ত, শংকৰ আৰু জাহিদুৰ ৰহমান। নিউজ ডেস্ক, Assam Expensive।